নমস্কাৰ আপোনাৰো যদি ভোটাৰ কাৰ্ডটো হেৰাই গৈছে তেতিয়াহলে আপুনি সেইটো কেনেকৈ চাব পাৰিব তাৰ যিটো ইভিএম নাম্বাৰ থাকে যিটো আইডি নাম্বাৰ থাকে আৰু নাম থাকে সেই বস্তুটো আপুনি সেৱা সেতুৰ মাধ্যমেৰে আপুনি অনলাইনতে চাব পাৰিব তাৰ কাৰণে আপুনি প্ৰথমতে সেৱা সেতুৰ যিটো আইডি হয় সেইটো বনাই ল'ব সিটিজেন আইডি যদি আপুনি সিটিজেন আইডিটো বনাব নাজানে তেতিয়াহলে মোৰ যিকোনো এটা ভিডিও চাব তাতে আপুনি সিটিজেন আইডিটো কেনেকৈ নিজে ক্ৰিয়েট কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই সেইটো আপুনি জানি ল'ব পাৰিব প্ৰথমতে আপুনি আইডিটো লগইন কৰি ল'ব ইয়াৰ যিটো অল ভাৰ্জন হয় সেইটো লগইন কৰি ল'ব ইয়াত আপুনি ইলেক্ট্ৰল ৰোল বুলি সাৰ্চ কৰি দিব এটো দেখা পাবই সেইটো আপুনি ক্লিক কৰি সাৰ্চ বুটাম যিটো দেখা পাইছে সেইটো ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব লাগিব যিটো এপ্লাই বুটাম দেখা পাইছে সেই এপ্লাই বুটামটোত ক্লিক কৰি দিব এপ্লাই বুটামটোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় যিটো এপ্লাই নাও নেক্সট কৰিব ইয়াত প্ৰসিড কৰিব যিটো ইয়াত ওয়েবসাইট দুটা দি আছে আপুনি যিকোনো এটা ওয়েবসাইটত গৈ বনাই ল'ব পাৰিব বা চাই ল'ব পাৰিব ইয়াত প্ৰসিড কৰিব ডকুমেন্টছ বা বেলেগ নালাগে আপুনি জাস্ট চাব পাৰিব আপুনি যেটো এপ্লাই বুটাম দেখা পাইছে হেতুত আপুনি এবাৰ ক্লিক কৰিব প্ৰসিড কৰিব অলপ সময় ওয়েট কৰিব লাগিব ইয়াত আপোনাৰ যেটো আইডি নাম্বাৰ হেতু দিও কৰিব পাৰে ইয়াৰ যেটো সেকেন্ড অপচন গ্ৰীন কে দেখা পাইছে তাত আপুনি নিজৰ ষ্টেটটো সিলেক্ট কৰি ল'ব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ইয়াত আপোনাৰ যেটো নাম আছিল আগতে ভোটাৰ আইডিত সেই নম্বৰটো ইয়াত টাইপ কৰি দিব দেউতাৰ নামটো শুদ্ধকৈ টাইপ কৰি দিব ইয়াত ডেট অফ বাৰ্থটো দিব পাৰে আপুনি আৰু যেটো ডেট অফ বাৰ্থটো দিব পাৰে আৰু আপোনাৰ কিমান বয়স হৈছে বৰ্তমানলৈকে হেতু আপুনি ইয়াত ফিল কৰিলে ওলাই যাব আপুনি এজটো দিব ডেট অফ বাৰ্থটো অলপ তাত খেলিমেলি হৈ আছে অলপ ওলাবলৈ দিগদাৰ হয় কিন্তু ডেট অফ বাৰ্থ দিও আপুনি উলিয়াই ল'ব পাৰিব খালি বহুত টাইপ কৰিব লাগিব আৰু হেতু আপুনি টাইপ কৰিব পুৰুষ মেল ফিমেল হেতু সিলেক্ট কৰিব ইয়াত আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব প্ৰথম ইয়াত আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো বিচাৰি ল'ব তাৰ পিছত আপোনাৰ কোনটো সমষ্টি পৰে ভোট কোনটো সমষ্টিত দিছে হেতু আপুনি নিজে সিলেক্ট কৰি ল'ব আপোনাৰ নিজৰ কোনটো হয় তাৰ পিছত নেক্সট আপোনাৰ যেটো ক্যাপচাৰ দেখিছে এটো শুদ্ধকৈ এবাৰ টাইপ কৰি ল'ব যদি আপুনি ধৰিব পৰা নাই তেতিয়াহলে টাইপ কৰি ৰিফ্ৰেছ কৰি ল'ব তাৰ পিছত এই আপোনাৰ ডিটেইলটো আহি যাব ইয়াত আপোনাৰ যিমান কিজনৰ আপোনাৰ নামৰ এগেইনষ্টত যিমান কিজন মানুহ আছে গোটেই কিজনৰ নাম আহি যাব ইয়াত আপোনাৰ নামটো কোনটো হয় হেতু বিচাৰি ল'ব হেতু বিচাৰি লোৱাৰ পিছত আপোনাৰ ক্লিক কৰি দিয়াৰ পিছত হেতু এখনে হয় আপোনাৰ ভোটাৰ আইডিখন আপুনি এখন কপি কৰি থব পাৰে বা সেভ কৰি থব পাৰে বা প্ৰিন্টাৰ কপি এটা উলিয়াই থব পাৰে এইখন দি আপুনি এখন ভোটাৰ আইডি বনাই ল'ব পাৰে তো আপুনি একেবাৰে সহজভাৱে আপুনি নিজৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি কামবিলাক কৰিব পাৰিব এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো বেছি দীঘলীয়া নকৰি এতিয়ালৈ এৰিছো বাই